গাইজ ওয়েলকাম মাই ভিডিঅ' আজি আমি আহিছোঁ টিলিঙা মন্দিৰ আৰু আপোনালোকক ভিডিঅ' মই দেখাই যাম আপোনালোকে চাই যাব টিলিঙা মন্দিৰৰ বাহিৰত এতিয়া আহিছোঁ বস্তু পাতি ল'লোঁ মন্দিৰত সোমাবৰ কাৰণে এতিয়া ভিতৰত যাব পূৰা মানুহৰ লাইন এতিয়া লাইনত সোমাওঁ আৰু টিলিঙা মন্দিৰত যোৱাৰ আগতে আমি গৈছিলোঁ থলুৱা শদিয়া আৰু এয়া হৈছে 3 নম্বৰ দিনাখন তিনিচুকীয়াত আছিলোঁ তিনিচুকীয়াৰ ৰূপাত বিবাহ ভৱন আছিল আপোনালোকে আগৰ ভিডিঅ'টোত গমেই পাইছে আমি ক'ত আছোঁ কি আছোঁ আপোনালোকে চাব বিচাৰিলে চাব পাৰে আগৰ ভিডিঅ'কেইটা আৰু থলুৱা শদিয়াত গৈ আছোঁ এতিয়া আমি আৰু থলুৱা শদিয়াত বেছি টাইম থাকিব নিদিয়ে অলপ টাইমে থাকিব দিয়ে তাতে বেছি ভিডিঅ' কৰিব নহ'ল ফটো তুলি আমি আহি গ'লোঁ টিলিঙা মন্দিৰলৈ আৰু আমি আহি পালোঁ টিলিঙা মন্দিৰ 9:30 মান বজাতে আহি পাইছোঁ আৰু তাৰপিছত আমাৰ যিখিনি পূজাৰ কাৰণে লাগিব সেইখিনি যোগাৰ কিনি ল'লোঁ তাৰপিছত আমি এতিয়া ভিতৰলৈ যাম আৰু টিলিঙা মন্দিৰৰ সন্মুখতে আছে দোকানসমূহ আপোনালোকক যি লাগে সামগ্ৰী কিনি ল'ব পাৰে আমি টিলিঙা এটাও কিনি লৈছোঁ আৰু তাৰপিছত এতিয়া মন্দিৰৰ ভিতৰলৈ যাওঁ আৰু আমি প্ৰথমতে চাকি জ্বলাই ল'ম তাৰপিছত মন্দিৰৰ তাতে লাইন পাতিম আমি প্ৰথমতে আমি চাকি জ্বলাই ল'লোঁ আৰু তাৰপিছত বাকীখিনি কৰিম আমি আৰু আপোনালোকে কোন কোনে আহি পাইছে টিলিঙা মন্দিৰত জনাবচোন কমেণ্টত বাহিৰত অকল চাকি দিব লাগে ইয়াতে লাইন নাপাতিব লাগে ইয়াতেও চাকি দিব পাৰি আৰু ইফালেও চাকি দিয়ে এইখিনি ঠাইত ওচৰৰ পৰা ভিডিঅ' কৰা মানা আছে সেইকাৰণে মই দূৰৰ পৰাই কৰিছোঁ যিখিনি তাৰমানে শৰাই যোগাৰখিনি লৈ কিনি ভিডিঅ' কৰা মানা আছে মানে এইবাৰ আহিলোঁ আমি টিলিঙা বান্ধিবৰ কাৰণে আৰু টিলিঙা বান্ধোতে মনৰ ভাৱ কৈ কিনে বা ভাবি কিনে বান্ধিব লাগে আৰু তাৰপিছত আমি ভাঙিব যাম নাৰিকল ইয়াতে সেৱা কৰিব লাগে তাৰপিছত আহি ইয়াতে টিলিঙা বান্ধিলোঁ আৰু সেইফালে দিগি ৰছীটো মেৰাই দিলোঁ তাৰপিছত ইয়াতে আহি নাৰিকল ভাঙিলোঁ আৰু আপোনালোকে আহিলেও যদি আহি পোৱা নাই এনেকৈ কৰিব পাৰিব আৰু আপোনালোকে তাৰপিছত নাৰিকল এফাল এটা থৈ এফাল আমি লৈ ল'লোঁ আৰু হৈ গ'ল আমাৰ নাৰিকল ফালিলোঁ তাৰপিছত সূতা মেৰুৱা টিলিঙা বান্ধা গোটেইখিনি হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা যাম টিলিঙা মন্দিৰ প্ৰত্যেক দিনাই খোলা থাকে ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে খোলা থাকে আপোনালোকে এইখিনি টাইমৰ ভিতৰত যেতিয়া আহিব বিচাৰে আহিব পাৰে ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে এতিয়া আমি বাছলৈ যাওঁ আৰু কিবা এটা খাওঁ খাই কিনে আকৌ আমি নেক্সট লোকেশ্যন যাওঁ আৰু টিলিঙা মন্দিৰ দৰ্শন কৰিলোঁ বহুত ভাল লাগিলে আৰু আপোনালোক কোনোবা যদি আহি পাইছে কমেণ্টত জনাব আৰু যদি কোনোবা আহিব বিচাৰি আছে এই ভিডিঅ'টো চালে আপোনালোকৰ কিছু সহায় হ'ব বুলি মই ভাবোঁ আৰু আপোনালোকে চাব পাৰে আৰু এইটো ভিডিঅ'ৰ বাবে